वाली सबसे तीखे हमले का हेलो एवरीवन गुड इवनिंग की खबर सकलोरे नतुन एटी भिडिओ हते মই নমিতা আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া সন্ধিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো মানে ফুৰিবলৈ আহিছো মামা মামী ঘৰলৈ আহিছো গতিকে মামা মামী ঘৰৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছো আৰু কোন কোন আহিছো আৰু আজি মামা মামী ঘৰত কেনেকৈ কটাও কি হ'বলৈ গৈ আছে ভিডিঅ'টো সকলোখিনি দেখিবলৈ পাব আপোনালোকক দেখুৱাই থাকিম সকলো তেনেহলে বলক এতিয়া ভিডিঅ'টো চাই যাওঁ শেষলৈকে আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব লগতে ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফলো কৰি দিব তেনেহলে এতিয়া বলকচোন চাই যাওঁ আমাৰ এতিয়া ৰাইজবোৰ কোন ক'ত আছে চাওঁ এফালে আমাৰ নাইনা আমি আহিছো গোটেইখিনি এফালে লিজা আদা নহৰু খুন্দি আছিলে এফালে আমাৰ ৰাণী কি সৰু আলু ধুইছে ৰাণী লিজা নাইনা আৰু মই আমি গোটেইকেইজনী আহিছিলোঁ সেইফালে নাইনাকো আদা নহৰু গুচোৱাত লগাই দিছে হাই নাইনা কামত লগাই দিছে আৰু কোন কোন আছে দেখুৱাইছোঁ ৰ'ব এইফালে আছে মামা আৰু এইফালে আমাৰ অকণমানি কিয়ানচু আহিছে এয়া মামা আৰু এইফালে আছে মামী হাই এতিয়া গান লগাই দিব নেকি কিয়ানচু এতিয়া কিয়ানচু গান লগাই দিব কিয়ানচু নাচিব কি নাচিবা তুমি মেখেলা পিন্ধিবি ফটাফট কি নাচিবা ভালকে কৈ দিয়াচোন ভালকে কৈ দিয়া কি নাচিবা ঢোল বজাবা নহয় আৰু ককাই যে গান লগাই দিব কি গানত নাচিবা তুমি কি মেখেলা পিন্ধিলা মানে কি মেখেলা পিন্ধিবি ফটাফট গানটো লা কি কৈছে আকৌ কি কৈছে মেখেলা পিন্ধিবি ফটাফট কৈছে না কোটা মেখেলা পিন্ধিবি ফটাফট কৈ দিম গান নোলালে হাই কৈ দিয়া কিয়ানচু হাই কৈ দিয়া হাই মই কিয়ানচু বৰ্ডলৈ চুমু এটা দি দিয়াচোন চুমু এটা দি দিয়া আৰু চবকে দি দিয়া চুমু এটা ভালনে আপোনালোকৰ কোৱাচোন ভালনে আপোনালোকৰ ভাল তুমি কোৱা ভালনে আপোনালোকৰ কোৱাচোন আপোনালোকৰ কি খবৰ মই কিয়ানচুৱে কৈছো হাই কৈ দিয়া কোনটো এইটো নবজে বজাই দিব এতিয়া ককাই কিয়ানচুৱে নাচিব ককাই এতিয়া গান লগাই দিছে আৰু মামাহঁতৰ ঘৰটো অকণমান দেখাই দিছোঁ এইটো হৈছে ড্ৰয়িং ৰুম মানে এতিয়া আৰু আমাৰ অকণমানিকেইটাই খেলি গোটেইখন খিচিং মিচিং কৰি দিলে বাৰু এইটো আৰু এইফালে খেলো লগাই থৈছে মামাই খেল চাই আছে এইফালে চৌকেছত সজাই থৈছে ধুনীয়াকৈ আমাৰ অসমৰ বিখ্যাত এশিঙীয়া গঁড় সজাই থৈ দিছে এইফালে মানে কাম কৰা মানুহে গোটেই পাকঘৰৰ অৱস্থা বেয়া কৰি দিছে এইফালে ভিডিঅ' বনোৱা মানুহ ঢেৰ ওলাইছে এইফালে আমাৰ ব্লগিং কৰিছে আৰু এইফালে কাম কৰা মানুহ মানে আলু ধুই শেষে নহয় এইফালে মামী আৰু নাইনাৰ অৱস্থা বেয়া কৰি দিছে গোটেই পাকঘৰ শেষ বেচিনত গোটেই পানী চানী পেলাই অৱস্থা বেয়া কৰি দিছে ইহঁতে এইফালে আকৌ ৰাণীয়ে মাজতে আকৌ আদা নহৰু খুন্দাত লাগি গৈছে এই দুইজনী আমাৰ খুব কামিয়াল ছোৱালী দুজনী এতিয়া কিয়ানচুৱে নাচি আছে তোমালোকো নাচিবা যোৱা পাকঘৰ দিগদাৰ কৰি থকাতকৈ আমি এতিয়া বনাম আজি একদম ঘৰ পুৰা গৰম হৈ আছে দেই আজি এয়া ৰাতিৰ সাজত হ'ব এয়া লোকেল চিকেন আৰু এইফালে এয়া সৰু আলু আৰু এইফালে দালি আৰু ভাত পাতি দিলে আৰু এইফালে আছে আৰু ৰাণী আৰু লিজাৰ কাৰণে এয়া লেগ পিচ লৈ আনিছে বেলেগকৈ এইফালে কাইলৈৰ কাৰণে মটৰ তিয়াই ৰাখিছে এতিয়া লোকেল চিকেন আমাৰ নাইনাই বনাব এই তোমাৰ হাতে এসাঁজ ৰান্ধি খুৱাই থৈ যোৱা আৰু তুমি যাবাগৈ নহয় দেলহিলৈ তুমিহে খোৱাবা ন সেইকাৰণে খুৱাই থৈ যোৱা আকৌনো ক'ত খুৱাবলৈ পাবা আমাক আৰু ন
এনেকৈ মানে বৌয়েকবোৰ থাকিলে এনেকৈ নন্দেকবিলাকে এইবিলাকে চান্স লয় এনেকৈ বনাবলৈ বৌয়েকহঁতক খুৱাব লাগে মাজে মাজে বনাই কেতিয়াবা মামীক খুৱাই পাইছে নাই বাৰু তাই নাই খোৱা হয় নাই আপোনাক বনাই খুৱাইছে জানো পাঞ্জাবত খুৱাইছে ইয়াত আৰু ক'ত ইয়াত মানে তাইকহে উল্টাই খুৱাবলগীয়া হৈছে হয় নাই এই নাই একদম বিৰাট চান্স লয় দেখিছা নাই তেতিয়া আকৌ আমি একো কৰি নাখাওঁ নহয় ন মামী চব তাই আমাক কৰি খুৱাব লাগিব আমি খাই এনেকৈ বাচন 11মান লৈ আৰু এই ধুব আমাক বনাই খুৱাব এবাৰ দেলহি যাম এতিয়া পিছে খানা পিনাত লাগি যাওঁ আৰু তাৰপিছত আকৌ দেখাই থাকিম আপোনালোকক এইফালে এতিয়া মই বনাই আছোঁ এয়া মাংস বনাই আছোঁ আৰু এইফালে মামীয়ে বনাই আছে এয়া লেগ পিচ এয়া বনাই আছে লিজা আৰু ৰাণীৰ কাৰণে আৰু এইফালে পুৰা মাংস বকবকাই উতলি আছে এতিয়া বনাই আছোঁ আৰু ৰাতিৰ খানাটো তাৰপিছত আপোনালোকক আকৌ দেখুৱাম দেই অঁ কেঞ্চু ম'ম' ভাল লাগিছেনে খাবলৈ ভাল লাগিছে টেষ্টি নে দেখাই দিয়াচোন কেনেকুৱা টেষ্টি অঁ আৰু কেনেকৈ কয় এনেকৈ দেখায় নে কেনেকৈ দেখায় মজা ন ম'ম' কোনে বনাইছিলে মায়ে বনাইছিলে ম'ম' বোলে মাকেহে বনাইছিলে দেখিছেনে তাই লিজা ৰাণী পাপু আহি গ'ল এতিয়া মাংস ভাত খাবলৈ আহিছে সঁচা ভাত লাগিব নেকি ভাত লাগিব ম'ম' লাগিব নেকি লাগে ভাত লাগে আৰু মায়ে খুৱাই দিব নেকি ভাত নালাগে নিজে খাবা ভাত লাগে হা অঁ ভৰিটো মেলি লৈছা সেইকাৰণে আঙুলি চুপি খাইছা তোমাৰ এতিয়া দাঁতকেইটাও নাই নহয় খাব পাৰিছা নাই ম'ম' পাৰিছা খাইছা এনেকুৱা হৈছে এইফালে আমাৰ এইফালে এয়া মাংস জোল এইফালে সৰু আলু ভজা খৰিচা এইফালে শুকান মাছৰ চাটনি আৰু এইফালে ঔটেঙা দিয়া দালি আমাৰ ৰান্ধি খাই হোৱাই নাই বহুত দেৰি লাগে ৰান্ধি খাওঁতে দেই এয়া এইফালে মেইন কাৰিকৰ খানাটো মজা হৈছে খানা মজা হোৱা মানুহ সেয়া কোন আছে চিকেন লেগ পিচ এইটো শেষেই কৰিব পৰা নাই দেখোন মজা হৈছে নে না একো কোৱা নাই হেণ্ডশেক দি দিয়া কওক মৰম কৰা হেণ্ডশেক দি দিয়া হেণ্ডশেক তোমাক হেণ্ডশেক দি আছে হেণ্ডশেক লোৱা কোকো মানুহ কৈ মম কৈ দিয়া কোকো নাম গুড মৰ্ণিং এভৰিৱান কালি ভিডিঅ'টো সম্পূৰ্ণ নকৰিলৈ আজি আকৌ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু যোৱাৰ আগতে আপোনালোকক মামাৰ ঘৰৰ ফুলনিখন অকণমান দেখুৱাই দিছোঁ এইফালে চাওকচোন এইফালে এইবিলাক ইমান ধুনীয়াকৈ আছে এইফালে এতিয়া ষ্টেপৰ তলতো এয়া ফুলৰ টাববিলাক ধুনীয়াকৈ ওলমাই থোৱা আছে আৰু গোটেই ফুলৰ টাবখিনি মানে এটা ছাইডত ধুনীয়াকৈ সজাই থোৱা আছিলে আৰু যোৱাকালি বৰষুণ দিছিলে বৰষুণ দিয়াৰ কাৰণে মানে অকণমান চাফা হ'বৰ কাৰণে গোটেই টাবখিনি বাহিৰত মামাই উলিয়াই দিলে নহ'লে এই ফুলি থকা ফুলবোৰো এভাগে আৰু পাত ফুলবিলাকো এভাগে ধুনীয়াকৈ ছিষ্টেমেটিককৈ সজাই থোৱা আছিলে আৰু দেখিবলৈ ইমান ভাল লাগিছিল এইডোখৰ জেগাতে মানে ওপৰত থৈ দিছিলে গোটেই টাবখিনি আৰু এইখিনিতে থৈ দিছিলে
আৰু ইটো চাইডেও আছিলে দুইটা চাইডে মানে তেনেকৈ ধুনীয়াকৈ লাইন লাইনকৈ সজাই থোৱা আছিলে আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে দেখিছেনে বাহিৰৰ একদম পূৰা সেউজীয়া পৰিৱেশটো খুব ধুনীয়া লাগিছে মানে আৰু ৰাতিপুৱাৰ পৰিৱেশ যিহেতু ভাল লাগে এনে পৰিৱেশত আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিবা